हेलो गाइस गुड इवनिंग मोर चंदना ब्लॉग चैनल आपनलोকক स्वागतम जनाइছো सुस्थ থাকিব আৰু ভালে ভালে থাকিব আৰু যদি মোর চ্যানেলটো আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহলে সাবস্ক্রাইব কৰিব লাইক কৰিব আৰু কমেন্ট এটা কৰি দিব হা আৰু এতিয়া এই ইভিনিঙত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছো মুম্বাই মহাৰাষ্ট্ৰৰ আৰনালা ঠাইডোখৰ নাম হৈছে আৰনালা ইয়া চাওক সাগৰ এই দেখাই আছো আপোনালোকক ধুনীয়াকৈ দেখাই আছো মুম্বাই মহাৰাষ্ট্ৰৰ এই জাগাখিনিৰ নাম হৈছে আৰনালা ইয়াতে মানুহবোৰে মাছ ধৰিব আহে মাছবোৰ লৈ গৈ সাপ্লাই দিয়ে দূৰে দূৰে আৰু কি কৰে আপোনালোকক দেখুৱাই আছো শেষলৈকে চাই থাকক ব্লগটো ভাল লাগিব पानी ढौब देखिसे ने सागर पानी एया मोर हाजबेंड आपलोके देखिसे ने जहाजबूर एया देखाई आसो मैं ये आगत जे এইবোৰ যে জাহাজ আছে যে সাগৰৰ মাজত তাতে তাৰমানে ইয়াৰ মানে মাছ ধৰিব লাগে সাগৰৰ কি কৈছে কিবা ক'ব ওলাইছে হাজবেণ্ডে মানে এই জাহাজবিলাক দেখিছেনে এই জাহাজত মানে গৈ পেলাই মানুহবোৰে মাছ মাজলৈকে যাব গৈ পেলাই মাছবিলাক ধৰি ধৰি লৈ আহি সাপ্লাই দিয়ে বজাৰে বজাৰে সাপ্লাই কৰে তো মই দেখুৱাই আছোঁ চাওক আজি বহুত মানুহ হৈছে এয়া ল'ৰাবোৰে খেলি আছে আৰু এখন দলং বনাই আছে দেখিছেনে দলংখন এয়া এখন দলং বনাইছে একদম এই তালৈকে বনাব মানে বনাই আছে তালৈকে যাব অলপ আপোনালোকক মোৰ মিষ্টাৰে কিবা কৈ আছে শ্বেয়াৰ কৰিব ওলাইছে শুনকচোন আচলতে সেই সাগৰৰ মাজত সেইটো দেখিছে সেই সাগৰৰ মাজত এটা ঠাইডোখৰ এতিয়া মানে দ্বীপ সাগৰৰ মাজত এইটো আৰু এইটো হৈছে কি ব্ৰিজটো বনাই আছে সেই তালৈকে পানী বাঢ়িলে নাৱেদি যাবৰ কাৰণে ব্ৰিজটো বনাই আছে এনেতো তালৈকে ব্ৰিজ নবনায় এনে সেই মাজলৈকে অলপ ব্ৰিজ বনাই কিনে তাৰ পৰা হেৰি নাৱেদি গুচি যাব আৰু এই এতিয়া পানী বাঢ়িছে কাৰণে আপোনালোকক ভালকৈ দেখুৱাব পৰা নাই এয়া পানী বাঢ়িলে সেই মাজলৈকে শুকাই যায় এতিয়া পানী বাঢ়িছে কাৰণে আৰু বৰষুণ বতৰৰ কাৰণে এইবিলাক খালী হৈ আছে নহ'লে খৰালি মাহত আপোনাৰ মাছকেইটাক ইয়াতে শুকুৱায় একদম যেন আমাৰ তাতে যেনে দাংবডিৰ খেতি হয় লেচেৰা মাছ তেনেকুৱা নিচিনা একদম মাছৰ একদম পূৰা আমদানি ইয়াত দেখা পায় কিন্তু আজি আহি আমি দেখাই নাপালোঁ বৰষুণৰ কাৰণে ইয়াতে মাছবোৰ শুকাই থৈ দিয়ে আপোনালোকক দেখুৱালো হয় মানে আজি এই বৰষুণৰ বতৰৰ কাৰণে এই মাছবোৰ মানে ৰ'দত দিয়া নাই সোমাই থৈ দিছে চাগে ভিতৰত মানে বাহিৰত ধুনীয়াকৈ শুকান কৰি মানে অলমাই থৈ দিয়ে ৰ'দত আজি আপোনালোকক দেখুৱালো হয় নোৱাৰিলোঁ বেড লাক তো আপোনালোকক এই সাগৰখনিয়ে শ্বেয়াৰ কৰিলোঁ চাওক কেনেকৈ ঢৌ আহিছে চাওকচোন বাপৰে আৰু দেখুৱাই আছোঁ চাই থাকক মানে ওপৰলৈকে উঠাই আনে ঢৌবোৰ মানে মাছ চাওক দেখিলে বহুত ভাল লাগিছে আৰু মানে সাগৰৰ বতাহ ফ্ৰেছ লাগি আছে গাত বহুত মজা লাগিছে এয়া চাওক ল'ৰাবোৰে মতাবোৰে এই ড্ৰেছ পিন্ধে চাওক
মানে এইটো ড্ৰেছ পিন্ধি এখন কাপোৰ মানে লাংটি মানাটোৰে মানি লয় যেনে আমি গামোচা পিন্ধোঁ বেলেগবিলাকত মানে টিভিত দেখিছিলোঁ আমি মানে মাৰাঠীবিলাকৰ ড্ৰেছবোৰ কিন্তু এতিয়া ইয়াতে মই নিজ চকুৰে দেখিছোঁ বহুত ভাল লাগিছে এইটো এইজন মানুহে পিন্ধিছে দেখিলেনে আগৰ পৰা দেখাব পৰা নাই আপোনালোকক মই দেখাম আৰু মাইকীবিলাকৰ মানে শাড়ীখন মানে যে মাজেদি যে লৈ আহি পেলাই ধুতিৰ নিচিনা পিন্ধে তো মই ইয়াতে মাৰাঠী মানুহবিলাকে এনেকৈ পিন্ধে এইখিনি জেগাত আৰু তো আপোনালোকক মই দেখাম বুলি ভাবিছোঁ আজি আপোনালোকক মাৰাঠী মানুহৰ ড্ৰেছযোৰো দেখাম আৰু এইপিনে শাকৰ ক'ত কি আছে এইবিলাক দেখাম আৰু এয়া চাওক আপোনালোকে মোক এই ভিডিঅ'টো চাই লাইক মাৰিব কিন্তু লাইক মাৰিব কমেণ্ট কৰিব নতুনকৈ চাই আছে যদি ছাবস্ক্ৰাইব এটা কৰি দিব আৰু মোৰ যাতে মোৰ নতুন আহিবলগীয়া ব্লগবোৰ সদায় আপোনালোকে চাব পাৰে বহুত ভাল লাগিছে গাইজ আজি মোৰ এয়া সাগৰৰ ঢৌ আহিছে শুনি চকুৰে দেখিছোঁ মজা লাগিছে একদম ফ্ৰেছ সাগৰৰ হাৱা এয়া চাওক দেখিলে সাগৰ দেখিছেনে চাওক পানীবোৰ কেনেকৈ ঢৌ মাৰি ওপৰলৈকে আহে মজা লাগিছে আজি মোৰ আহি কি ধুনীয়া বতাহ চাই থাকক এতিয়া আপোনালোকক মই দেখাব গৈ আছোঁ মানে মাইকীবিলাকৰ ড্ৰেছ আৰু মতা মানুহৰ ড্ৰেছযোৰ এতিয়া চাই থাকক লাষ্টলৈ চাই থাকক তেতিয়াহ'লে আপোনালোকে দেখা পাব হাই গাইজ এই আপোনালোকক মই দেখুৱাবৰ কাৰণে আইতা এজনক লৈছোঁ দেখাবৰ কাৰণে এই তেখেতে শাড়ী এই মাৰাঠী ড্ৰেছ দেখিছে এনেকৈ পিন্ধে মহাৰাষ্ট্ৰৰ ড্ৰেছ হয় এইটো আৰু পিছফালে চাওক আমি মোবাইলতে দেখিছিলোঁ এতিয়া মই নিচে কৰি দেখিছোঁ চাওক এয়া ধুতিৰ নিচিনা এনেকৈ মাজেদি মানে আনি পেলাই এনেকৈ সোমাই দিয়ে এইটো হৈছে মাৰাঠী ড্ৰেছ মাৰাঠী মানুহে এনেকৈ মাইকীবিলাকে এনেকৈ শাড়ী পিন্ধে হাই গাইজ কৈ দিয়ক হাই গাইজ বলিয়ে হাই গাইজ বাই দেখিলেনে এই মাৰাঠী মানুহৰ ড্ৰেছ এই মাইকী মানুহ হয় এতিয়া মই মতা মানুহৰ ড্ৰেছযোৰ দেখাম অলৰেডি দেখাইছোঁৱে এইটো হয় ইয়াত এতিয়া মতা মানুহৰ এয়া গামোচা নহয় এইখন মানে কাপোৰ এখন আৰু মাজেদি এনেকৈ সোমাই লৈ পেলাই টিভিত যেনেকৈ দেখিছিলোঁ ঠিক তেনেকৈয়ে পিন্ধিছে ইয়াৰ মাৰাঠী মানুহৰ মানে ঠাই লৈ আৰু কিছুমান ঠাইত নিপিন্ধে আৰু এইখিনি ঠাইত মানে মতা মানুহবোৰে এনেকৈ পিন্ধে এই মানে দেখিলে ন আৰু কাপোৰ এখন মাৰিয়ে এনেকৈ কাপোৰ মতা মানুহবোৰে তাৰমানে যেতিয়া মাছ মাৰিব যাব তেতিয়া মানে কাপোৰখন মাৰি পেলাই আৰু ইয়াতে এখন কাপোৰ এনেকৈ মাৰি ল'ব ৰুমালৰ দৰে এনেকৈ পিন্ধি মানে মাছ মাৰিব যায় আৰু এজন চাওক আহি আছে তেখেতেও পিন্ধিছে এয়া কাপোৰৰ নিচিনাই মানে কাপোৰখন এনেকৈ পিছফালে মানে অলমাই লয় আৰু নহয় পিছফালে নহয় আগৰ ফালে অলমাৰি পেলাই লয় আৰু পিছফালে মানে এয়া ধুতিৰ নিচিনা এনেকৈ মাৰি দি সোমাই দিয়ে মানে ভাল লাগিল নে গাইজ যদি ভাল লাগিছে তেতিয়াহ'লে মোৰ কাৰণে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট এটা কৰি দিব নাপাহৰিব আৰু মই ঘৰৰ পৰা আহোঁতে কষ্ট হৈছে অলপমান মানে বাইকত আহিছোঁ চাওকচোন এয়া বাইক লৈ আহিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে অকণমান দূৰো আছে তো বাই বাই এতিয়া ৰাখিছোঁ